চন্দ্ৰায়নে চন্দ্ৰত ভৰি দিব। এই অনুষ্ঠানটো যাতে অসমৰ সকলো স্কুল কলেজ আৰ্যভট্ট বিজ্ঞান আমাৰ যিটো সায়েন্স সেন্টাৰ আছে আৰু চৰকাৰী অফিচ আদিত যাতে আমি দেখুৱাব পাৰোঁ টেলিভিশ্যনত বা ইউটিউব ফেচবুকৰ জৰিয়তে, তাৰ কাৰণেও বিশেষ ব্যৱস্থা ল'বৰ কাৰণে আমি আজি জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছোঁ যাতে এটা একাডেমিক ডিছকাশ্যন বা ভেলু এটা হ'ব পাৰে। তাৰ পিছত আমি অসমত যদি ভগৱানৰ আশীৰ্বাদত ভালে ভালে চন্দ্ৰায়ন লেণ্ডিং হৈ যায়, তেতিয়াহ'লে তাৰ পিছত আমি চন্দ্ৰায়নৰ ওপৰত একোখন আমি ৰচনা প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰিম, যাতে এইটো এটা মানুহৰ বিশেষকৈ আমাৰ যুৱক সমাজৰ মনত এটা যাতে গভীৰ সাজ পেলাব পাৰে। আমি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমি যিটো সাব ডিষ্ট্ৰিক্ট বা উপজিলা গঠন কৰাৰ কামত আমি আগবাঢ়িছোঁ, সেই ক্ষেত্ৰতো আমি ল'বলগীয়া বহুত সিদ্ধান্ত আছে। সেই সিদ্ধান্তসমূহৰ বিষয়েও আজি আমি থুলমূল কৰি আলোচনা কৰিলোঁ। গতিকে এই 4-5টা বিষয়ৰ ওপৰতে আজি আমাৰ ভিডিঅ' কনফাৰেঞ্চ হৈছিলে। অহাকালি মই গুৱাহাটীলৈকে উভতি যাম, তেতিয়া বাকী কথাখিনি ফিজিকেলি আমি পাতিব পাৰিম। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত চাকৰি দিম বুলি টকা উঠোৱাৰ পিছত চাকৰি নাপালে আৰু টকা ঘূৰাই দিব নোৱাৰি, এই গোটেই খেলি মেলি হ'ল। তাৰমানে এটা কথাটো নিশ্চিত হৈ গ'ল যে বিজেপিৰ যিমানে উচ্চ পদত নাথাকক কিয় এইবাৰ কোনো নিবনুৱা ল'ৰাই টকা পইচা দি চাকৰি পাব পৰা হোৱা নাই। যি চাকৰি হৈছে ক্লিন হৈছে, টকা উঠাইছে। আমাৰ পাৰ্টিৰ কোনোবা কাৰ্যকৰ্তা আছিলে, টকা উঠোৱাৰ অভিযোগ উঠিছে, কিন্তু এইটো অভিযোগ উঠা নাই যে টকা লৈ পেলাই চাকৰি দিছে। তাৰমানে মোৰ যিটো প্ৰতিশ্ৰুতি আছিল যে চৰকাৰী চাকৰি দুখীয়া ল'ৰা ছোৱালীয়ে পাব, এটকাও খৰচ নকৰাকৈ পাব, এক প্ৰকাৰ এই দুখৰ ঘটনাটোৰ মাজতো এটা মোহৰ পৰিলে যে কোনেও চৰকাৰী চাকৰিত এইবাৰ অলপো 2 নম্বৰী কৰিব পৰা নাছিলে। বাকী যিখিনি পুলিচৰ তদন্ত, কাৰোবাৰ ফটো শ্বেয়াৰ কৰিছে, ঘটনাটোতো চাকৰি তদন্ত হোৱা নাই, কাৰ ফটোখন কোনে শ্বেয়াৰ কৰিছিলে। গতিকে সেইটো এটা দুখজনক ঘটনা। যিকোনো মানুহে আত্মহত্যা কৰিলে দুখৰ কথা। গতিকে আত্মহত্যাক কোনোবাই উৎসাহ দিছিল নেকি, সেইটো বিষয় লৈ পুলিচে তদন্ত কৰিছে। কিন্তু যিমানে চাকৰিৰ নামত কাগজ জমা দিছিল সকলোকে পুলিচে সুধিছে, সকলোৱে কৈছে আমি 50,000 20,000 টকাকৈ ঘোষ দিছিলোঁ, কিন্তু আমি চাকৰি নাপালোঁ। তাৰমানে ঘোষ দি চাকৰি নাই পোৱা, সেইটো কনফাৰ্ম হৈ গ'ল। এই বিষয়টোৱে এটা মাজতো এটা পজিটিভ চাইন দেখুৱাইছে যে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত চাকৰি দিম বুলি টকা উঠোৱাৰ পিছত চাকৰি নাপালে আৰু টকা ঘূৰাই দিব নোৱাৰি, এই গোটেই খেলি মেলি হ'ল। তাৰমানে এটা কথাটো নিশ্চিত হৈ গ'ল যে বিজেপিৰ যিমানে উচ্চ পদত নাথাকক কিয় এইবাৰ কোনো নিবনুৱা ল'ৰাই টকা পইচা দি চাকৰি পাব পৰা হোৱা নাই। যি চাকৰি হৈছে ক্লিন হৈছে।